মই আছোঁ এতিয়া নবৌহঁতৰ ঘৰত। নবৌয়ে ফোন কৰি মাতিলে, ছোৱালী দুজনী বোলে কিবা এটা খায়। মই ক'লোঁ আটা আছেনে? নবৌয়ে ক'লে আছে। তাকে বোলো কিবা এটা বনাই দিওঁ আৰু। তাকে বোলো কি বনাওঁ বুলি ভাবি পেলাই অলপ বোলো পকৰী ষ্টাইলতে বনাই দিওঁ। কিন্তু মই ইমান বেছি ভালকৈ বনাব নাজানো, চিম্পুলকৈ এনেই জানো আৰু থুলমূলকৈ। সিহঁতক বোলো কিবা এটা বনাই খোৱালেই হ'ল। সেইকাৰণে নৰসিংহ পাত ল'লোঁ আৰু লগতে পিঁয়াজ কাটি জলকীয়া কাটি এনেকৈ আৰু মিক্স কৰি ল'লোঁ। ধুনীয়াকৈ কাটি ল'লোঁ গোটেইখিনি। জলকীয়া দুটামান কাটি দিলোঁ, কিন্তু ভতিজা দুজনে জলকীয়া খাব নোৱাৰে তেনেকৈ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি পেলাই এফালে টাৱা পাতি ল'লোঁ। টাৱা পাতি পেলাই এতিয়া ধুনীয়াকৈ পকৰী বনাই যাম আৰু। এতিয়া পকৰীকেইটা সৰু সৰুকৈ দি আৰু লৰাই আছোঁ আৰু তেনেকৈ। মই ইমান ভালকৈ নাজানো, আপোনালোকে বেয়াকৈ কমেণ্ট নিদিব দেই আৰু নাহাঁহিব। যেনেকৈ বনাইছোঁ আৰু বনাই দিছোঁ। সৰু ছোৱালীহে, ইমান প্ৰব্লেম নাই আৰু। ফাইনেলি ধুনীয়াকৈ পকৰী হৈ গৈছে। এতিয়া আমি পকৰী খাম আৰু সিহঁতকো দিম আৰু ভতিজা দুজনীকো। ইহঁতৰ দুজনীকো দিলোঁ, সিহঁতে খুব ফূৰ্তি পাইছে।